হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছে আৰু মোৰ ভালে। আজি লৈছোঁ আকৌ এটা ভিডিঅ' মানে হোমটোল দেখাম বৰমাহঁতৰ আৰু সৰু বৰমাহঁতৰ হোমটোলটো দেখাম আৰু ঘৰখনো কেনেকুৱা পৰিস্থিতি আৰু কি আছে আৰু ফাইনেলি মানে কিমান ধুনীয়াকৈ সজাইছে, কিমান ডিজাইন দিছে আৰু কি আৰু যিমানখিনি দেখাম আৰু আপোনালোকক সকলোকে দেখাম ঘৰটো চাওক। এইটো ফাইনেলি মানে আগৰটো মই দেখাছিলোঁ ন, আমাৰ পদূলিটো কিমান দীঘল দেখাছিলোঁ একদম লাষ্টলৈকে বৰমাহঁতৰ ঘৰটো। আৰু ফাইনেলি মানে মোৰ ঘৰটো কালি আপোনালোকক দেখালোৱেই আৰু ফাইনেলি বৰমাহঁতৰ ঘৰটো অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আপোনালোকৰ মাজত। আৰু এয়া পোনে ফন্দৰটো, এইটো বাহিৰৰ ছাইডটো, আৰু এইফালে অলপ বৰ্তা আৰু বৰমাই দুইজনে তাৰমানে ফুল মানে কিনি আনি অলপ সজাইছে ঘৰখন। আৰু এইফালেও ফুল চুল আছে, এনেকৈ থৈ দিছে। ফাইনেলি আপোনালোকে একদম ভিডিঅ'টো চাব, স্কিপ নকৰা সকলোৱে চাব, মৰম দি যাব। আগৰ ভিডিঅ' যেনেকৈ মৰম দি গৈছিলে সেনেকৈ দি যাব। আৰু এইফালে ফুল আছে কিছুমান ফুলবোৰ নাম নাজানো মানে চব ফুলৰ নাম নাজানো, যদি যিবোৰ জানো সেইবোৰ নামো নকওঁ এতিয়ালৈকে, বহুত ফুল আছে যে সেইবাবে। আৰু এইটো কি লতা বুলি কয় দেই, এইটো খায় নেকি নে গুটি লাগে নে কি এইবোৰ নাজানো। এইফালে নাৰ্জী ফুল ফুলি আছে, এইফালে তগৰ ফুল লগাই থৈছে বৰ্তাই, আৰু এইফালে লতা বগাইছে। আৰু এইফালে আমাৰ আগৰ বহুত দিনৰ পুৰণি ভঁৰাল হয়, ধান চান খেতি ইমান নকৰোঁৱে। আৰু তেনেহ'লে ব'লক ভিডিঅ'টো একদম চাই যাব। সোমাই গৈছোঁ মই এতিয়া, মই সোমাই আহিলোঁ ফাইনেলি, লগ কৰি লওঁ। আৰু ফাইনেলি বাহিৰত ইয়াত আছে চকী দুখন আৰু এটা টেবুল আৰু এইফালে চকী। ডিজাইনবোৰ চাওক, ওপৰত ডিজাইনবোৰ অলপ দেখাই দিছোঁ আপোনালোকক। যদি শ্বেয়াৰ কৰোঁৱেই আৰু চব দেখামেই, আৰু শ্বেয়াৰ যদি কৰিছোঁ আপোনালোকৰ মাজত ঘৰখন কেনেকুৱা দেখাইছোঁ যদি আপোনালোকক চব শ্বেয়াৰ কৰিম আৰু একেবাৰে দেখাই গৈছোঁ। আৰু এইফালেও থৈ দিছে ফুল অলপ মানে জীয়াইছে, উশাহ মেলিব দিছে। আৰু এইফালে তলটো দেখাই দিছে, আৰু এইফালে ওপৰলৈ যায়। আপোনালোকৰ ওপৰবোৰ বেলেগ নাম দেখাম। ফাইনেলি মই সোমাই গ'লোঁ এইটো দ'ৰুম। ফাৰ্ষ্টতে এটা দ'ৰুম পাইছোঁ, আৰু দ'ৰুমটো চাওক এনেকৈ। এইফালে দাদা টিভি চাই আছে, আৰু ইয়াত চোফা আৰু ইমান ধুনীয়াকৈ সজাই থৈছে ঘৰখন। আৰু এইফালে অলপ ডিজাইন চিজাইন আছে, আৰু এইফালে টিভি আৰু ঘড়ী। আৰু আপোনালোকক এটা কথা শ্বেয়াৰ কৰা নাই, আমাৰ ককা এজন, দেউতা দদু। আৰু এইফালে এইটো কালিলৈ পৰহি বনাইছে। আৰু এইফালে টি টেবুল এটা, ইয়াতে মানি প্লাণ্ট আছে। আৰু এনেকেই বাহিৰৰ ৰুমটো আপোনালোকৰ বাহিৰৰ ৰুমটো এবাৰ হ'লকৈ দেখাই দিছোঁ। আৰু এজন দাদাই একদম পূৰা ব্যস্ত, আৰু গাৰ্লফ্ৰেণ্ডৰ লগত মেছেজ কৰিছে নে এতিয়া ল'ৰাৰ লগতে মেছেজ কৰি আছে নাজানো সেইটো। আজি কি নহওক ব'লক আৰু নেক্সট ৰুমলৈ যাওঁ, দাদাৰ ৰুমটো। নেক্সট ৰুমলৈ আহি গ'লোঁ, এখন দাদাৰ বিচনা, দাদা অকলে হয়। আৰু এইফালে খিৰিকী আছে, এইফালে আমাৰ টেবুল চেবুল আছে আগৰ। আৰু এইটো এটা গৰ্ডেজ আছে, দাদাৰ কাপোৰ থৈ দিছে। আৰু এইফালে দুটা দাদা আছে, সেইকাৰণে দুডাল আনলা। আৰু এইফালে ফাইনেলি দাদাই কিতাপ পঢ়ে। দাদাই এবাৰ মেট্ৰিক দি ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে, CGত লগাইছিল। আৰু এইটোৱেই ৰুমটো দাদা। এতিয়া বৰমাহঁতৰ ৰুমলৈ যাওঁ ব'লক। এয়া পাই গ'লোঁ ফাইনেলি, ইয়াৰ বৰমা আৰু বৰ্তাহঁতৰ বিচনা একদম বিন্দাছ টিপটপ, দেখিছে নহয় এখন ডিভান হয়। আৰু এইফালে ঘড়ী চৰি পুতলা বহুত ভাল পাইছিলে যে দাদাই, সেইকাৰণে পুতলা আনি দিছিলে ফাইনেলি। আৰু এইটো ৰেকটো বহুত দিনীয়া হ'ব, ৰেকটো বহুত দিন গৈছে। আৰু এইফালে ড্ৰেছিং আইনা, আৰু ড্ৰেছিং আইনাখন কি সজাইছে চাওঁ আহা। এইখন বৰ্তাই কিনিছিল প্ৰথম গাড়ীখন, এতিয়া 7 বছৰমান হৈ গ'ল। আৰু এনেকৈ বৰমাই সজাই থৈ দিছে। আৰু ইয়াত যদি কোনোবা আহে ন আমাৰ ঘৰত, ইয়াতে ষ্টাইল কৰিবলৈ দিম। আৰু একেটা ঘৰে আৰু আমাৰ। আৰু এইটো গৰ্ডেজ বহুত দিন হ'ল, একদম আগৰ পুৰণা ঘৰ হয় আমাৰ। আৰু এইফালে বৰমাই আনলা চানলা থৈ দিছে, কাপোৰ চাপোৰ ৰাখি থৈছে। ফাইনেলি একদম হ'লকৈ দেখাই দিছোঁ, এইটোৱে বৰমাহঁতৰ ৰুমটো। এতিয়া নেক্সট ৰুমলৈ যাওঁ, আইতাৰ ৰুমলৈ অলপ। এইটো গলিটোৰ ডিজাইনবোৰ চাওঁ,
কিমান ধুনীয়া। আৰু যদি ডিজাইন যদি কোনোবা ভাল লাগিছে ন মোক কমেণ্ট কৰিব, আপোনালোকক মই এড্ৰেছটো দি দিম। আৰু এতিয়া নেক্সট ৰুমলৈ আহি গ'লোঁ, আইতাৰ ৰুমত। আৰু এখন আইতাৰ বিচনা। আৰু এতিয়া আইতাৰ মানে নাথাকে আৰু দাদা থাকে। আৰু এইফালে বাকচ চাকচ আছে। আৰু এইফালেও দাদাই কিতাপ পঢ়ি থাকে, এইবাৰ ক্লাছ 8ত পঢ়ি আছে দাদা। এইফালে টেবুলত কিতাপ পূৰা ভৰ্তি হৈ আছে। আৰু এইফালে দাদা আল্লাহ, এইটো নিজৰ ৰুম যে, দাদাৰ ৰুমটো। ৰাজ নিজৰ নামটো লিখি ল'লে আৰু ৰাজদ্বীপ। আৰু এইফালে গৰ্ডেজ এটা। ফাইনেলি ইমানেই আছিলে। এই ৰুমকেইটা গোটেইকেইটা দেখালোঁ, বেছি ৰুম নাই, 3টাই। গৈ আছে আমি কিটচেন। আৰু বমাইক পূৰা কাঁহী বাতিত ধোৱাত লাগি আছে। কোনে কিটচেনত সোমাই মেলি আমি পাইছোঁ এখন ডাইনিং টেবুল। আৰু কোনোবা আহিলে ইয়াতে ভাত দিয়া হয়, ভাত পানী খোৱা হয়। এখন ডাইনিং। আৰু ইয়াত আচাৰ চাচাৰ এনেকৈ কিবা কিবি আছে। আৰু ইয়াত আছে এইটো শ্ব'কেছ হয়। শ্ব'কেছটোত দেখাই দিছোঁ আপোনালোকক। এইবোৰ কাঁহৰ গোটেই গ্লাছ। আৰু এইফালে বানবাতি আছে, বানবাতি কাষত। আৰু এইবোৰ বানবাতি দেখাইছোঁ দেই, বানবাতি। এইটো বানবাতি। এইফালে পূৰা কাঁহৰ ঘটি বাতি। আৰু বহুত দিনীয়া বাতি এটা দেখাইছোঁ, পূৰা ডাঙৰ। এইটো বহুত দিন হ'ল ন, কেইবছৰমান হ'ল। এইটো আইতাৰ দিনৰ বাতি। আৰু বহুত দিনীয়া প্লেট, চব কাঁহৰ প্লেট। এইবোৰ বৰমাই আনিছিল। তাৰপিছত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ যেতিয়া, চব যিমান আছে শ্বেয়াৰ কৰিমেই আপোনাৰ লগত। আৰু এনেকৈ থৈ দিওঁ। আৰু এইবোৰ আলহী চালহী আহিলে এইবোৰ ব্যৱহাৰ কৰা হয়, এনেও কৰিয়ে থাকে বাৰু। এইটোৱে শ্ব'কেছটোত ইমানখিনি বস্তু আছিল। আৰু ভিতৰত এইবোৰ সোমাই আছে, আপোনালোকক নেদেখাওঁ আৰু বেলেগ নহয়, আকৌ শ্বেয়াৰ কৰিম। এতিয়া ইয়াত ভাত চাত ৰন্ধা হয়। আৰু এইফালে গেছ চিলিণ্ডাৰ থৈ দিছে। এইফালে ষ্টেণ্ড, কাঁহী বাতি থোৱা। আৰু এইফালে কিছুমান সঁজুলি থোৱা বস্তুবোৰ। কিটচেনত যি দৰকাৰী হয় আৰু সেইবোৰ থৈছে আৰু। এই তলৰকেইটাত কি আছে ন, ঢাকি থৈছে ইমান ধুনীয়াকৈ। আৰু এইটো বহুত দিনীয়া, 20-30 বছৰমান হৈ গ'ল চাগে, বৰ্তাই বনোৱা। বান্দৰ আহিছিল, বান্দৰ ওপৰৰ পৰা আহি কিনে ওপৰৰ চাইডটো ভাঙি পেলালে। কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে। বহুত কষ্ট হয় বনাবৰ বাবে। এনেই মানুহে ভাবে এনেই সহজে হৈ যায় বুলি। কমেণ্ট এটা কৰিব সকলোৱে কেনেকুৱা লাগিছে। আৰু হ'লকৈ দেখাইছোঁ, এইটোৱে কিটচেনটো আছিল। এইফালে কাঁহী বাতি ধুই ৰেডি। এইখিনি কি হয়, সিদিখা নেকি? অমৰা আচাৰ খাব। আৰু এইফালে মানি প্লেণ্ট আছে। আৰু মানি প্লেণ্ট থাকিলে এনেও ভাল বুলি জানে সকলোৱে। ফ্ৰিজটোত কি আছে দেখাইছোঁ দেই। কবি পাতখন সুমিয়াই থৈ দিছে অকল। এইটো ফ্ৰিজ। আৰু এইফালে ইয়াত হাত চাত ধুব পাৰিব। আৰু সেইফালে বেচিং আছে, কাঁহী বাতি চাবিতি ইয়াতোৱে, ইয়াত হাত চাত ধুৱে। আৰু হ'লকৈ দেখাইছোঁ আপোনালোকক। এইটোৱে কিটচেন আছিল বৰমাহঁতৰ। পাকঘৰটো এইফালে আছে দেই, পাকঘৰটো দেখাব পাহৰি গৈছিলোঁ আপোনালোকক। আৰু নেক্সট ৰুমলৈ গৈ আছোঁ এতিয়া। নেক্সট ৰুমত আহি গ'লোঁ। ইয়াত কিছুমান খৰি চৰি আছে, ইয়াতে জুই ধৰে, দৰকাৰ হ'লে ইয়াতে জুই। আমাৰ তাৰমানে জুই ধৰিবলৈ এঘৰো মানে হেৰিয়ে নাই, জেগাই নাই, চবেই গেছ ব্যৱহাৰ কৰোঁ। আৰু ইয়াত কিছুমান বস্তু আছে এনেকৈ। ইয়াত ইটা চিটা আছে, কাহানিবা জুই ধৰিব লাগে, কাহানিবা জুইয়ে ভাত খাবলৈ মন যায় ন, সেইবাবে। আৰু এইফালেও এটা হাত ধোৱা, কাঁহী বাতি ধোৱা এনেকৈ থৈ দিছে। আৰু এইফালে লেট্ৰিন বাথৰুম। আপোনালোকক দেখাইছোঁ বাথৰুম।
এয়া বাথৰুম আৰু দুটা বাথৰুম, এফালে জেন্টছ এফালে গাৰ্লছ, আৰু এইটো এটা লেট্ৰিন দুটা আছে। এইটো আপোনালোকৰ লেট্ৰিনকেইটা নেদেখাওঁ। আৰু এতিয়া মই পিছফালে গৈ আছোঁ। পিছফালে কি আছে চাওঁ, খেতি আছে। আৰু এইটো আমাৰ পিছফালৰ ছাইডটো একদম পিছফালে শেষ আৰু একদম পিছফালে শেষ আৰু কালি মোৰ ঘৰটো আপোনালোকক শ্বেয়াৰ কৰিছিলোঁ ন, একদম মোৰ ঘৰৰ পৰা আৰু এই বৰমাহঁতৰ ঘৰৰ পৰা একদম আমাৰ সেইটো আৰু ৰাস্তা, এইটো পিছফালৰ ৰাস্তা হয় দেই, মানে আগফালে আমাৰ ফালৰ পৰা এনেকৈ আহি পিছফালে ওলাই গাঁওখন পায়। আৰু এনেকৈ কিছুমান আদা চাদা খেতি কৰিছে বৰ্তাই, আৰু এইফালে তিতাকেৰেলা লাগি আছে, আৰু এইফালে খৰিত আছে। আৰু ইয়াত বতা চৰাই পুহিছোঁ, এইটো বহুত বছৰ হৈ গ'ল বতা চৰাই পোহা, এনেকৈ পুহি মেলি মানে এতিয়া এনেই পৰি আছে। বতা চৰাইবোৰ চব মৰি গ'ল, কুকুৰে খালে। আৰু এইফালেও ফুল লগাই থৈছে বৰ্তাই, আৰু এইফালে কাঁহী বাতি ধুৱে। আৰু এই মানে মই বেলেগ এদিনাখন দেখাম বুলি কৈছিলোঁ, একেবাৰে দেখাই দিওঁ আৰু কুকুৰকেইটা দেখাম বুলি কৈছিলোঁ ন। এইখন উঠি গৈছোঁ আমি, মানে মই আৰু বৰমা আহি আছে পিছত। আৰু ওপৰত আমাৰ মই জলকীয়া ব্লগ এটা দিছিলোঁ, জলকীয়া পূৰা লাগি আছে, খালোঁ, বহুত খালোঁ। আৰু এইফালে কি লগাইছে জানো বৰ্তাই, ইমান গম নাপাওঁ। আৰু এইবোৰ সাৰ গোটাই থৈছে বৰ্তাই। আৰু মই দেখাইছিলোঁ, মই কালি শ্বেয়াৰ কৰিছিলোঁ মোৰ ঘৰ সেইটো, আৰু এইখন চৰ্ট হ'ল ডাঙৰ বৰ্তাহঁতৰ, এইখন হ'ল সৰু বৰ্তাহঁতৰ। আৰু গোটেই ঘৰকেইটা লাগি আছে আমাৰ ঘৰ। আৰু এইফালে কিছুমান খেতি কৰিছে, কি সিঁচিছে পোৱালি, মটৰ খেতি কৰিছে। এইফালে কি মচন্দৈ খেতি, আৰু এইফালে আচাৰ চব পূৰা আচাৰ হেভিকৈ থৈ দিছে। আৰু দাদা মোৰ লগত উঠি আহিলে ওপৰত। আৰু কুকুৰকেইটা দেখাম বুলি কৈছিলোঁ, এইকেইটা কুকুৰকেইটা একেটা আছে 5টা এইটো 5টা, এইটোতে। আৰু তলত এটা আছে 6টা, মই 7টা বুলি কৈ পাইছিলোঁ দেই। আৰু ওপৰত এনেকৈ কাপোৰ চাপোৰ মেলা হয়, আৰু এখন চৰ্ট দিয়া আছে। একেবাৰে ওপৰলৈ যাওঁ ৰ'ব, একেবাৰে ওপৰলৈ গৈছোঁ। বগীবিল যোৱা ৰাস্তাটো, 4 লাইন যোৱা ৰাস্তাটো, বগীবিল যোৱা ৰাস্তাটো আপোনালোকক দেখাম। ইয়াৰ পৰা অলপ দেখি আমাৰ ইয়াৰ পৰা বেছি দেখাব নোৱাৰিমেই চাগে, এনেই অলপ আৰু মানে জিলিকি থাকে। এতিয়া বাঁহ চাৰ হৈ গ'ল। এইটো বাটে যায়, এইটো বাটে আমি দেখি আছোঁ, আপোনালোকক দেখাব নোৱাৰিছোঁ, মানে গছ চছ পূৰা হৈ গ'লতো। আৰু এইডোখৰ বাগানডোখৰ আমাৰ হয়, মানে বাঁহনি আছে। আৰু ওপৰৰ পৰা এইটো মই কিটচেনটো দেখাইছিলোঁ যে, এইটো কিটচেনৰ হয়। আৰু ইয়াত ডিছ চিছ এনেকৈ আছে, একদম ওপৰ মহলত ডিছ আছে। আৰু সেইকেইটা ওপৰৰ পৰা মই টিং লগাইছিলোঁ, টিং লগাই একো লাভ নাই, ঘৰত একদম বানপানী হৈ যায়। এই বৰমাহঁতৰ নপৰে, মোৰ একদম পূৰা পৰি যায়। আৰু এইফালে শিলিখা গছ আছে, আমাৰ ঘৰ নহয়, ইফালৰ মানুহ ঘৰ। আৰু এইফালে বেলপৰি আছে। আৰু কমেণ্ট কৰিব, ঘৰখন চাই কেনেকুৱা পালে, ভিডিঅ'টো কেনেকুৱা লাগিলে। সকলোৱে মৰম দিব মোক, এনেকৈ মৰম দি যাব, তেতিয়া মই উৎসাহ এটা পাম, ভিডিঅ'বোৰ বনাই যাবলৈ সাহস পাম। আৰু সকলোৱে কমেণ্ট কৰিব ঘৰখন কেনেকুৱা পালে চাই। তেনেহ'লে আজিৰ ভিডিঅ'লৈ ইমানখিনিতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ' আপোনালোকক সকলোকে লগ পাম। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু নতুনকৈ যোনে মোৰ ইউটিউব চাইছে ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্টো কৰিব সকলোৱে। আৰু নতুনকৈ ভিডিঅ'বোৰ চাইছে যদি সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব। আজিলৈ বাই বাই।